নমস্কাৰ বন্ধুসকল আজি আমি আলোচনা কৰিম আধাৰ কাৰ্ড এপ্লিকেশন ফৰ্ম নাইবা কাৰেকশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে এটা কথা মনত ৰাখিব বন্ধুসকল যেতিয়া আপুনি ফৰ্ম এখন ফিল আপ কৰিব লয় ফিল আপ কৰাৰ আগত সেই ফৰ্মখনত দিয়া ইনষ্ট্ৰাকশ্যনসমূহ সদায় এবাৰ ভালদৰে পঢ়ি চাব তাৰ পিছতে ফৰ্মখন ফিল আপ কৰিব এই ফৰ্মখনৰ ইনষ্ট্ৰাকশ্যনসমূহ সেকেন্ড পেজত দিয়া আছে সেই ইনষ্ট্ৰাকশ্যনসমূহ আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব যদি আপুনি অনা ফৰ্মখনত সেকেন্ড পেজটো নাই কাৰণ মই ইতিমধ্যে যিমানবোৰ ফৰ্ম দেখিছো অসমত প্ৰায় ফৰ্মবিলাকতেই সেকেন্ড পেজটো নাই গতিকে সেকেন্ড পেজটো যদি নাথাকে তেতিয়াহ'লে আপোনালোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই জাষ্ট গুগলত গৈ ফৰ্মখন ডাউনলোড কৰি ল'ব ফৰ্মখন ডাউনলোড কৰি সেকেন্ড পেজটো তাৰ পৰা চাই ল'ব এতিয়া আহোঁ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে তাকে চাওঁ যদি আপুনি এই ফৰ্মখন কাৰেকশ্যনৰ কাৰণে ফিল আপ কৰি আছে তেতিয়াহ'লে ইয়াত EID নম্বৰটো লিখিব আৰু যদি নতুন আধাৰ কাৰ্ডৰ কাৰণে এখন ফিল আপ কৰি আছে তেতিয়াহ'লে এই নম্বৰটো লিখাৰ কোনো প্ৰয়োজন নাই আৰু এই ফৰ্মখন ফিল আপ কৰোঁতে আপুনি কেপিটেল লেটাৰহে ব্যৱহাৰ কৰিব মানে কেপিটেল লেটাৰতহে লিখিব স্মল লেটাৰত নিলিখিব এক নম্বৰটো কি আছে চাওঁ এক নম্বৰত আছে প্ৰি এনৰোলমেণ্ট আইডি প্ৰি এনৰোলমেণ্ট আইডি নতুনবিলাকৰ নাথাকেই যদি আপোনালোকৰ কাৰোবাৰ আছে তেতিয়াহ'লে লিখিব আৰু মই যিমান দূৰ জানো নাথাকেই গতিকে এইটো ব্লেংক ৰাখিব নেক্সট 2 নম্বৰ NPR ৰিচিপ্ট বা 3 নম্বৰ NPR ৰিচিপ্ট NPRৰ ফুল ফৰ্ম হৈছে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ সাৰ্ভে স্লিপ যদি এই নম্বৰটো আছে লিখিব আৰু যদি নাই তেতিয়াহ'লে এইটো ব্লেংক ৰাখিব নম্বৰ 3 ফুল নেম নামটো লিখোতে এটা কথা মনত ৰাখিব যে আপোনালোকে মাথো আপোনালোকৰ ফাৰ্ষ্ট নেম মিডল নেম যদি আছে আৰু লাষ্ট নেম এই তিনিটাহে লিখিব লাগিব শ্ৰী শ্ৰীমতী মিষ্টাৰ মিছেছ এইবিলাক লিখাৰ কোনো প্ৰয়োজন নাই নেক্সট 4 নম্বৰ যদি আপুনি মেল তেতিয়াহ'লে উইদিন ব্ৰেকেট ইয়াত টিক মাৰ্ক কৰিব যদি ফিমেল তেতিয়াহ'লে ইয়াত টিক মাৰ্ক কৰিব যদি মেলো নহয় ফিমেলো নহয় তেতিয়াহ'লে ইয়াত টিক মাৰ্ক কৰিব সো নেক্সট নম্বৰ 5 যদি আপোনাৰ বয়স 23 বছৰ হৈছে তেতিয়াহ'লে ইয়াত 23 লিখিব আৰু যদি নাইবা ডেট অফ বাৰ্থটো লিখিব পাৰে আপোনালোকে ইয়াত DD MM YYY ফৰ্মেটত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত লিখিব পাৰিব ইয়াতে লিখিব সাপোজ আপোনাৰ জন্ম তাৰিখ যদি 1 ফেব্ৰুৱাৰী 1995 হয় তেতিয়াহ'লে ইয়াত লিখিব 01 ইয়াত লিখিব 02 আৰু ইয়াত লিখিব 1995 নেক্সট তাৰ তলতে ঠিক দেখিছে আপোনালোকে দুটা বক্স আছে তাত এটা আছে ডিক্লেয়াৰ্ড এটা আছে ভেৰিফাইড সো ডিক্লেয়াৰ্ড আৰু ভেৰিফাইড কি ডিক্লেয়াৰ্ডটো হৈছে সাপোজ আপুনি যেটো ডেট অফ বাৰ্থটো ইয়াত দিছে এই ডেট অফ বাৰ্থটো প্ৰুফ কৰিব পৰাকৈ যদি আপোনাৰ হাতত কোনো ডকুমেন্টছ নাই তেতিয়াহ'লে আপোনালোকে ডিক্লেয়াৰ্ডত টিক মাৰ্ক কৰিব লাগিব আৰু যদি আপোনাৰ ডকুমেন্টছ আছে তেতিয়াহ'লে আপুনি ভেৰিফাইডত টিক মাৰ্ক কৰিব লাগিব নেক্সট আহোঁ 6 নম্বৰ এড্ৰেছটো প্ৰথম আছে আপোনালোকৰ কেয়াৰ অফ ডটাৰ অফ সন অফ ৱাইফ অফ হাজবেণ্ড অফ সো আপোনালোকে যাৰ নাম লিখে তেওঁৰ নামটো লিখি দিব যদি কেয়াৰ অফ লিখে কেয়াৰ অফ বাকি যেনেকৈ যি লিখে সেই নামটো কেপিটেল লেটাৰত লিখি দিব নেক্সট আহিলে হাউচ নম্বৰটো ইয়াত লিখিব ষ্ট্ৰীট ৰুট লেণ্ড যদি আছে ইয়াত লিখি দিব লেণ্ডমাৰ্ক যদি আপোনাৰ নিয়াৰ কিবা এটা লেণ্ডমাৰ্ক দিব পৰাকৈ নিয়াৰ সাপোজ বেংক যদি আছে বা স্কুল আছে বা কলেজ আছে বা তেনেকুৱা ধৰণৰ ডাঙৰ মন্দিৰ আছে ঠিক তেনেকুৱাবিলাক ইয়াত নামটো লিখি দিব নেক্সট এৰিয়া লোকেলিটি সেক্টৰ ইয়াত লিখি দিব ভিলেজ টাউন সিটি আপুনি ভিলেজত থাকিলে ভিলেজ দিব টাউনত থাকিলে টাউন দিব সিটিত থাকিলে সিটিৰ নামটো ইয়াত লিখি দিব নেক্সট আহিলে পোষ্ট অফিচ তাৰপিছত ডিষ্ট্ৰিক্ট সাব ডিভিজন ষ্টেট ইমেইল যদি আপোনাৰ ইমেইল আইডি আছে তেতিয়াহ'লে ইমেইল আইডিটো লিখিব যদি নাই এইটো ব্লেংক ৰাখিব মোবাইল নম্বৰ নেক্সট মোবাইল নম্বৰ সো মোবাইল নম্বৰটো ইয়াত ভালদৰে লিখিব আৰু পিন কোডটো ইয়াত ভালদৰে লিখিব মোবাইল নম্বৰ আৰু পিন কোডটো লিখোতে সাৱধান যাতে ভুল নহয় কাৰণ পিছত আপোনালোকক এই দুটাৰ প্ৰয়োজন হ'ব যেতিয়া আপুনি আধাৰ কাৰ্ডখন ডাউনলোড কৰিব বিচাৰিব মোবাইল নম্বৰ আৰু পিন কোডটো প্ৰয়োজন হ'ব সো নেক্সট আহিলে ডিটেইলছ অফ ফাদাৰ মাদাৰ গাৰ্জেন হাজবেণ্ড ৱাইফ
এই কলমটো আপুনি যদি যিখন ফৰ্ম ফিলআপ কৰি আছে এই ফৰ্মখন যদি মাইনৰৰ কাৰণে কৰি আছে মানে বিলো 5 ইয়াৰ্ছৰ কাৰণে এই ফৰ্মখন ফিলআপ কৰি আছে তেতিয়াহ'লে এই কলমটো লাগিব অন্যথা নালাগে যদি আপুনি 5 ইয়াৰ্ছৰ তলৰ কাৰণে কৰি আছে তেতিয়াহ'লে ইয়াত গাৰ্জেনৰ নামটো বা ফাদাৰৰ নামটো বা মাদাৰৰ নামটো লিখিব আৰু লিখি উঠি EID বা আধাৰ কাৰ্ড নম্বৰ যদি দেউতাকৰ লিখি আছে তেতিয়াহ'লে দেউতাকৰ EID বা আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত লিখি দিব নেক্সট আহিলে ভেৰিফিকেশ্যন টাইম আপুনি যিখন ফৰ্ম ফিলআপ কৰি আছে ইয়াৰ ভেৰিফিকেশ্যনটো আপুনি কি বেষ্টত কৰিব ইয়াত তিনিটা বেষ্ট আছে এটা হৈছে ডকুমেণ্ট বেষ্ট ফাৰ্ষ্টটো ডকুমেণ্ট বেষ্ট ছেকেণ্ডটো ইন্ট্ৰডিউচাৰ বেষ্ট থাৰ্ডটো হেড অফ দ্য ফেমিলি বেষ্ট চ' ডকুমেণ্ট বেষ্ট কিনো ডকুমেণ্ট বেষ্ট হৈছে যিবিলাক ডাটা আপুনি ইয়াত লিখি আছে সেই ডাটাবিলাক প্ৰুফ কৰিব পৰাকৈ আপোনাৰ হাতত যদি ডকুমেণ্টছ আছে তেতিয়াহ'লে আপোনাৰ ফৰ্মখন আপুনি ডকুমেণ্ট বেষ্টত ভেৰিফাইড কৰিব পাৰিব যদি আপোনাৰ কোনো ধৰণৰ ডকুমেণ্টছ নাই আপোনাক ইন্ট্ৰডিউচাৰৰ প্ৰয়োজন তেতিয়া আপোনাৰ ইন্ট্ৰডিউচ বেষ্ট হ'ব আৰু যদি আপুনি মাইনৰ হয় মাইনৰৰ কাৰণে ফৰ্মখন ফিলআপ কৰিছে তেতিয়াহ'লে হেড অফ দ্য ফেমিলিত টিক মাৰ্ক কৰিব লাগিব চ' নেক্সট 8 নম্বৰ ডকুমেণ্ট বেষ্টৰ কাৰণে চ' ডকুমেণ্ট বেষ্টত কি আছে প্ৰথম আছে POI ফুল ফৰ্ম বহুতে জানেই চাগে যিসকলে নাজানে সেইসকলৰ কাৰণে কৈছোঁ POI মানে হৈছে প্ৰুফ অফ আইডেণ্টিটিৰ কাৰণে ছেকেণ্ড পেজত ইতিমধ্যে দিছে কি ডকুমেণ্টছ প্ৰুফ অফ আইডেণ্টিটিৰ কাৰণে ভেলিড হ'ব তথাপিও মই কেইটামান কৈ দিছোঁ তাৰ ভিতৰত পাছপোৰ্ট পান কাৰ্ড ভোটাৰ ID ড্ৰাইভিং লাইচেন্স এনেকুৱা ধৰণৰ ডকুমেণ্টছবিলাক দিব পাৰিব এনেকুৱা 18টা আছে ডকুমেণ্টছ আপোনালোকে ছেকেণ্ড পেজত চাই ল'ব নাইবা মোৰ ভিডিঅ'ৰ লাষ্টতো থাকিব এইখিনি ভিডিঅ'ৰ লাষ্টত আপোনালোকে চাই ল'ব নেক্সট আছে আপোনাৰ POAৰ ফুল ফৰ্ম হৈছে প্ৰুফ অফ এড্ৰেছ চ' প্ৰুফ অফ এড্ৰেছতো তেনেকুৱা বহুত ধৰণৰ ডকুমেণ্টছ আছে মই কেইখনমান কৈ দিছোঁ পাছপোৰ্ট বেংক ষ্টেটমেণ্ট পোষ্ট অফিচ একাউণ্ট ষ্টেটমেণ্ট ৰেচন কাৰ্ড ভোটাৰ ID ড্ৰাইভিং লাইচেন্স এটচেট্ৰা নেক্সট আহিলে DOB ফুল ফৰ্ম হৈছে ডেট অফ বাৰ্থ চ' ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছ দিব পাৰিব তাৰ ভিতৰত কেইখনমান মই কৈ দিছোঁ বাৰ্থ চাৰ্টিফিকেট SSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড পাছপোৰ্ট পান কাৰ্ড এটচেট্ৰা এনেকুৱা বহুতখিনি আছে লিষ্টখন আপোনালোকে ছেকেণ্ড পেজত চাই ল'ব নেক্সট আহিলে PORৰ কাৰণেও বহুতখিনি ডকুমেণ্টছ আছে তাৰ ভিতৰত মই কেইখনমান কৈ দিছোঁ PDS কাৰ্ড জব কাৰ্ড যদি আপোনালোকৰ পেঞ্চন কাৰ্ড আছে পেঞ্চন কাৰ্ড আৰ্মি কেণ্টিন কাৰ্ড পাছপোৰ্ট বাৰ্থ চাৰ্টিফিকেট এটচেট্ৰা চ' এইখিনি ডকুমেণ্টছ লাগিব এতিয়া আহিলোঁ 9 নম্বৰলৈকে 9 নম্বৰত কি আছে দেখিছে আপোনালোকে যে ফৰ ইন্ট্ৰডিউচাৰ বেষ্ট যদি আপুনি ফৰ্মখন ইন্ট্ৰডিউচাৰ বেষ্টত টিক মাৰ্ক কৰিছে তেতিয়াহ'লে ইয়াত যিজন ইন্ট্ৰডিউচাৰৰ জৰিয়তে আপোনালোকক ইন্ট্ৰডিউচ কৰিব সেই ইন্ট্ৰডিউচাৰৰ আধাৰ নম্বৰটো ইয়াত লিখিব লাগিব ঠিক আছে নেক্সট ফৰ হেড অফ দ্য অফিচ বেষ্টৰ কাৰণে কি হয় যদি মাইনৰৰ কাৰণে আপুনি ফৰ্মখন ফিল আপ কৰিছে সাপোজ আপুনি যদি ফাদাৰৰ নাম দিছে তেতিয়াহ'লে ইয়াত ফাদাৰৰ EID বা আধাৰ নম্বৰটো ইয়াত লিখি দিব লাগিব ঠিক আছে নেক্সট এইটো যিটো আছে I hereby confirm the identity and address of যিজন ব্যক্তি নাম আছে সেই মানুহজনৰ নামটো লিখিব as being true correct and accurate চ' এটা কথা মনত ৰাখিব এই যে ব্যক্তিজনৰ নাম লিখিছে এপ্লিকেণ্টজনৰ নামটো লিখিছে এইটো যদি আপুনি ডকুমেণ্ট বেছড হয় তেতিয়াহ'লে লিখিব নালাগে মানে ডকুমেণ্টছ বেছ হ'লে নালাগে যদি আপোনাৰ ইন্ট্ৰডিউচাৰ বেছড হয় নাইবা হেড অফ দ্য ফেমিলি বেছড হয় তেতিয়াহ'লে এই কলমটো লাগিব ইয়াত নামটো লিখিব লাগিব নেক্সট যদি ইন্ট্ৰডিউচাৰ বেছড হয় ইন্ট্ৰডিউচাৰৰ ইয়াত নামটো যদি হেড অফ দ্য ফেমিলি বেছড হয় তেতিয়াহ'লে হেড অফ দ্য ফেমিলিৰ নামটো আৰু ঠিক তেনেকৈ চিগনেচাৰো ইন্ট্ৰডিউচাৰ হ'লে ইন্ট্ৰডিউচাৰৰ চিগনেচাৰ আৰু হেড অফ দ্য ফেমিলি হ'লে হেড অফ দ্য ফেমিলিৰ চিগনেচাৰ চ' নেক্সট আহিলে এপ্লিকেণ্ট চিগনেচাৰ যদি ইয়াত আপোনালোকৰ যিজন এপ্লিকেণ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে এপ্লিকেণ্টজনৰ ইয়াত চিগনেচাৰ কৰিব লাগিব আৰু যদি তেওঁ লিখিব নাজানে তেতিয়াহ'লে ইয়াতে থাম্বপ্ৰিণ্টটো দি দিলে হৈ যাব
সো নেক্সট আপোনাৰ মই লিষ্টখিনি এবাৰ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। ধন্যবাদ বন্ধুসকল। মই যিমান পাৰি মই সিমান চেষ্টা কৰিছোঁ আপোনালোকক বুজাবলৈ। তথাপিও আপোনালোকৰ ফৰ্মখন ফিল আপ কৰাৰ সময়ত যদি কিবা প্ৰব্লেমৰ সন্মুখীন হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত আপোনালোকৰ প্ৰব্লেমসমূহ লিখি দিব। মই যিমান পাৰি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। মোৰ দুটামান অনুৰোধ আছে, যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।